নমস্কাৰ বন্ধুসকল, মই বিক্ৰম চেত্ৰী পুনৰ এক ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যিহেতু বন্ধুসকল আমি apsc গ্ৰেড 4 asc GD অসম পুলিচৰ কাৰণে অতি মহত্বপূৰ্ণ কুৱেশ্যন কেইটা কৰা আছে বন্ধুসকল। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে আপোনালোকৰ কাৰণে সুবিধা হয়। আহক বন্ধুসকল আজি আমি কেইটামান ৰিজনিং কৰোঁ। ইয়াত চাওক, ইয়াত দিয়া আছে যদি $70.26 সমান 4 হয়, সেই হিচাপেদি $69.53 সমান 7 হয়, তেন্তে $82.40 কিমান হ'ব? এতিয়া চাওক বন্ধুসকল, ইয়াত যোনটো ডলাৰ মাজত যোনটো ডলাৰ চিহ্ন দিছে এইটো ডলাৰৰ ভ্যালু নাভাবিব, ঠিক আছে। ইয়াত এটা চিহ্ন জাষ্ট এটা চিহ্ন দিছে, ইয়াক আমি হৰণ পূৰণ বা যোগ কৰিও কিবা এটা কৰি সংখ্যাকেইটা এইটো সমান যোনটো হৈছে ইয়াত আমি সংখ্যাটো ওলাব লাগিব, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, ইয়াক আমি কি হিচাপে কৰোঁ। এতিয়া চাওক বন্ধুসকল, এইটো দুটা সংখ্যা, এই দুটা সংখ্যা যদি আমি যোগ কৰোঁ তথাপিও সংখ্যাটো বেছি হৈ যায়, ঠিক আছে। যদি ইয়াক ইহঁতৰ দুটাক পূৰণ কৰোঁ তথাপিও সংখ্যাকেইটা বেছি হয়, আৰু মাইনাছ কৰোঁ হ'লেও সংখ্যাটো বেছি সৰু সংখ্যা লিখিছে যেনেকৈ 4 দেখা পাইছেনে। এতিয়া চাওক বন্ধুসকল, আমি এই দুটা সংখ্যাক কি কৰিম যে সংখ্যাটো 4 আহিব। বন্ধুসকল 7 আৰু 5 এই দুটা সংখ্যা যদি আমি যোগ কৰি দিওঁ, ঠিক আছে, 7 আৰু 5 কিমান হ'ব বন্ধুসকল? 12। এই ডলাৰৰ চিহ্ন আছে নহয়, ইয়াক আমি মাইনাছ কৰি দিওঁ, ঠিক। সেই হিচাপে আৰু 6 আৰু 2 কিমান হ'ব বন্ধুসকল? যোগ কৰিলে কিমান? 8। বুজি পাইছেনে বন্ধুসকল? এতিয়া চাওক, এই দুটা সংখ্যাৰ পৰা আমি সংখ্যাকেইটা মাইনাছ কৰি দিওঁ, ঠিক আছে। কিমান হ'ব? 12ৰ পৰা আৰু গ'লে 4। বুজি পাইছেনে বন্ধুসকল? ইয়াত চাওক 4 দিয়া আছে। সেই হিচাপে যদি আমি এই সংখ্যাটো মিলে, ইয়াত চাওক 9 আৰু 6 কিমান হ'ব বন্ধুসকল? 15 দেখা পাইছেনে। আৰু এইটো যোন ডলাৰৰ চিগনেল আছে এই চিগনেলটোত আমি কিমান দিওঁ? মাইনাছ দিওঁ, ঠিক আছে। আৰু 53 দুটা যোগ কৰিলে কিমান হ'ব? 5 আৰু 3 8 দেখা পাইছেনে বন্ধুসকল। এই দুটা যদি আমি মাইনাছ কৰি লওঁ সংখ্যাকেইটা কোনটো আহিব? 7 আহিছে। 7 ইয়াত চাওক, ইয়াত 7 দিয়া আছে দেখা পাইছেনে। সেই হিচাপেদি যোনটো আমাক ওলাব দিছে সেইটো কৰোঁ। চাওক 8 আৰু 2 কিমান হ'ব বন্ধুসকল? 10 দেখা পাইছেনে। এই চিহ্নৰ কি দিম? মাইনাছ, ঠিক আছে। সেই হিচাপে 4 আৰু 6 কিমান হ'ব বন্ধুসকল? 10। এতিয়া চাওক বন্ধুসকল, এই সংখ্যাৰ পৰা 10ৰ পৰা 10 মাইনাছ হ'লে কিমান হ'ব বন্ধুসকল? 0 দেখা পাইছেনে বন্ধুসকল। ইয়াত চাওক আমাৰ অপশ্যনত 0 আছে, চিট চাওক 0 দেখা পাইছেনে বন্ধুসকল। মানে সকলো ফালৰ পৰাও চাব, যোগ কৰিও চাব, পূৰণ কৰিও চাব, হৰণ কৰিও চাব সংখ্যাকেইটা, ঠিক আছে। পালে লাইক এটা কৰিব। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে তলৰ কোনটো বিকল্প চিত্ৰই তলত দিয়া চিত্ৰখনৰ আৰ্হি সম্পূৰ্ণ কৰিব। বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। এই কুৱেশ্যন কৰোঁতে আপোনালোকে সৰু এটা বস্তু চাব, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, ইয়াত আমাৰ 4টা অপশ্যন দিছে। এই 4টা অপশ্যনৰ পৰা ইয়াৰ চিহ্নটো সম্পূৰ্ণ কৰিব লাগিব, ঠিক আছে। এনেকুৱা এটা চিত্ৰ বহাব লাগিব যোনটো এইটো চিত্ৰটো সম্পূৰ্ণ হ'ব, ঠিক আছে। এতিয়া চাওক বন্ধুসকল, দেখাত সকলোটো একে আছে, দেখা পাইছেনে বন্ধুসকল, সকলো একে আছে। এতিয়া ইয়াক আমি কেনেকৈ ভিন্ন কৰিব পাৰি ইয়াত চাওক। ইয়াত 4টা ভাগৰ 3টা ভাগ দিছে ন। ইয়াৰ পৰা এটা আঁচ আছে দেখা পাইছেনে, এটা দেখা পাইছেনে। এতিয়া চাওক ইয়াক আৰু মাজৰ পৰা আৰু এটা দেখা পাইছেনে। এতিয়া চাওক এইটো মাজৰ পৰা কেইটা, ইয়াত কেইটা আঁচ আছে, ইহঁতৰ এটা বাকচত কেইটা আঁচ আছে। ইয়াত চাওক 1 2 3 4 5 6 7টা দেখা পাইছেনে। এতিয়া চাওক আমাৰ ইয়াত যোনটো অপশ্যন দিছে ইয়াত 7টা আছে। এইটো চাওক, এইটো প্ৰথমটো এৰিলোঁ কিয়নো এইটো ইয়াৰ এটা আছে বনে, ঠিক আছে। 1 2 3 4 5 6 7 8টা দেখা পাইছেনে। ইয়াত 8টা বনিছে, এইটো নহ'ব, আমাক লাগে 7টা। 1 2 3 4 5 6 7টা দেখা পাইছেনে বন্ধুসকল। ক'ত আছে? ইয়াত বিট, এইটো শুদ্ধ হ'ব। আৰু ইয়াত সকলো ইয়াত 1 2 3 4 5 6 7 8টা, ইয়াতো 8টা আছে, এইটো নহ'ব। 1 2 3 4 5 6 7 8টা আছে, ইয়াতো 8টা আছে। বুজি পাইছেনে। শুদ্ধটো কোনটো হ'ব বন্ধুসকল? এইটো হ'ব বি, কিয়নো ইয়াত 7টা লাইন আছে, আঁচ আছে। বুজি পাইছেনে। এইটো মাজৰ পৰা আকৌ এটা, ইয়াৰ মাজৰ পৰা আকৌ এটা, এইটো আঁচ সকলোৰে মাজৰ পৰা এটা আঁচ লৈ ইয়াত এক চাইডে 3টা আৰু এক চাইডে 3টা কৰিব পাৰিব, ঠিক আছে। যেনেকৈ এইটো পৰা এটা আঁচ ল'লোঁ, ইয়াত 3টা থাকিল আৰু ইয়াত 3টা থাকিল। বুজি পাইছেনে বন্ধুসকল। শুদ্ধটো কোনটো হ'ব? এইটো বি। সৰু এটা বস্তু চাব, ঠিক আছে, অতি সহজে ওলাব পাৰিব। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাব বন্ধুসকল, ইয়াত দিয়া আছে দাপোনখন MN ৰেখাত সময়ত প্ৰদত্ত চিত্ৰখনৰ সঠিক দাপোন ছবিখন নিৰ্বাচন কৰক। বন্ধুসকল ইয়াত
আখৰ কেইটা ৰাখিছে, ইয়াত এটা দাপোন ৰাখিছে, ঠিক আছে। ইয়াত কেনেকৈ দেখিব বুলি আমাক সুধিছে। এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে, ঠিক আছে। এইটো আমি অতি সহজে ইয়াক আমি কৰিম, ঠিক আছে। কেতিয়াবা ইয়াত তলতো দাপোন ৰাখে, ঠিক আছে। ইয়াত দাপোন ৰাখে তলত, তাৰপিছত আমাৰ ইয়াত সোধে আখৰ কেইটা কেনেকৈ বনে। এইটো আমি অলৰেডি কৰিছোঁ, ভিডিঅ'কেইটা আপোনালোকে চাব পাৰিব। এতিয়া চাওক বন্ধুগণ, এইটো কৰিছিলোঁ, এতিয়া ইয়াক আমি অতি সহজে কৰিম, ঠিক আছে। কেনেকৈ ইয়াত চাওক বন্ধুসকল, এইটো যোনটো দাপোন আছে নহয়, ইয়াৰ ওচৰত যোনটো আখৰ আছে এইটো চাওক, ইয়াৰ যোনটো ওচৰত আছে এই আখৰটো ইয়াতে লিখি ল'ব, ঠিক আছে। ইয়াত লিখিলোঁ আই। আৰু চাওক এইটো দাপোনৰ পিনে এইটো যোনটো ইয়াৰ মুখ আছে সেই পিনে এইটো দাপোন আপুনি ভাবি ল'ব, ইয়াৰ মুখটো ইয়াত বনাই ল'ব, বুজি পাইছেনে বন্ধুসকল। ইয়াত চাওক আৰু যোনটো চাওক এল আছে, এলটো তাৰপিছত কি আছে এলটো ইয়াৰ মুখটো কোনটো আছে, এই তলৰ মুখটো এইটো দাপোন পিনে আছে, এইটো এনেকৈ দাপোন পিনে বনাই ল'ব, ঠিকে আছে, বুজি পাইছেনে বন্ধুসকল। তাৰপিছত চাওক ইয়াৰ দাপোন পিনে কি আছে বি, ইয়াক বি এনেকৈ কৰি ল'ব, ইয়াৰ মুখটো যেনেকৈ আছে, ঠিক আছে। আৰু ইয়াত চাওক এইটো মুখটো বিপৰীত পিনে আছে দাপোনৰ, দেখা পাইছেনে বন্ধুসকল। তাৰপিছত আমি কি লিখোঁ, দুইটো এনেকৈ বনাই দিওঁ। তাৰপিছত এনটো যেনেকৈ তেনেকৈ দেখি আৰু এইটো চাওক দাপোনৰ পিনে এইটো যোনটো ই আছে নহয়, দাপোনৰ পিনে চাওক দাপোনৰ পিনেই বনাই দিব, ঠিক আছে। ইয়াত চাওক আমি দাপোনৰ পিনে এনেকৈ বনাই লওঁ, ঠিক আছে। এতিয়া চাওক যেনেকৈ মই বনাইছোঁ, ইয়াত অপশ্যনৰ ক'ত আছে, ইয়াত চাওক অপশ্যনৰ পৰা চাওক প্ৰথমে ইয়াত মই যেনেকৈ বনাই আছোঁ IKLBSME, ইয়াত চাওক যোনটো 1 নম্বৰ অপশ্যনটো আছে এইটো চাওক, এইটো শুদ্ধ, দেখা পাইছেনে বন্ধুসকল। যেনেকৈ মই বনাইছিলোঁ ঠিক তেনেকৈ ইয়াত মানে দাপোনত তেনেকৈ দেখায়, ঠিক আছে। যদি আমি বিটো চাওঁ, বিটো সকলো ঠিক আছে, এইটো চাওক কেটো যেনেকৈ আছে মানে চেম তেনেকৈ দিছে, এইটো বি নহ'ব, বুজি পাইছেনে বন্ধুসকল। ইয়াৰ মানে উল্টা হৈ যাব। আৰু চিটো চাওঁ, চিটো কেনেকৈ আছে, এইটো চাওক যোনটো দুইটো আছে, এই দুইটো যেনেকৈ আছে চেম তেনেকৈ দিছে, এইটো নহ'ব, ঠিক আছে, চিও নহ'ব। আৰু ডিটো চাওক বন্ধুসকল, ডি যোনটো এটা এইটো এল যেনেকৈ আছে তেনেকৈ দিছে, মানে চেম চিধা দিছে, এইটো নহ'ব, ঠিক আছে। ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হ'ব বন্ধুসকল, সকলো বস্তু উল্টা হৈ গ'ল, ঠিক আছে। এইটো এ, ইয়াত চাওক যেনেকৈ আছে মানে ইয়াত মানে দাপোন যেনেকৈ আছে তাৰ মুখটো সেই পিনে হ'ব, বুজি পাইছেনে বন্ধুসকল। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে প্ৰদত্ত চিত্ৰখন সন্নিৱিষ্ট কৰা বিকল্পটো নিৰ্বাচন কৰক। বন্ধুসকল ইয়াত আমাক 4টা অপশ্যন দিছে, ঠিক আছে। এই 4টা অপশ্যনৰ পৰা এই আকৃতিটো ইয়াত সন্নিৱিষ্ট হৈ আছে এটাত, ঠিক আছে। এই অপশ্যনৰ 4টাত এটা আকৃতি সন্নিৱিষ্ট হৈ আছে, এই আকৃতিটো আমি ওলাব লাগিব, ঠিক আছে। বন্ধুসকল এইটো সৰু এটা বস্তু চাম, ঠিক আছে। প্ৰথমে এই ওপৰৰ বস্তুটো চাওঁ কেনেকৈ আছে, চাৰিকোণীয়া, দেখা পাইছেনে বন্ধুসকল। যদি ইয়াত চাওক এইটো চাৰিকোণীয়া, ইয়াত চাৰিকোণীয়া আছে, ঠিক আছে। তাৰপিছত চাওক বন্ধুসকল তলত যেনেকৈ আছে এইটো তলত চেম তেনেকৈ আহিছে, দেখা পাইছেনে বন্ধুসকল। ইয়াত চাওক মুখটো ইয়াৰ পৰা এই যোনটো আঁচৰ পৰাহে ইয়াৰ মুখটো বনিছে, দেখা পাইছেনে। কিন্তু ইয়াৰ কোনটো আছে এইটো চাওক, ইয়াৰ বেলেগ এটা এক্সট্ৰাকৈ এটা মুখ আছে, দেখা পাইছেনে বন্ধুসকল। ইয়াত চাওক ইয়াৰ এইটো নহ'ব, ঠিক আছে, এইটো নহ'ব। এতিয়া আমি চাওক বন্ধুসকল বিটো চাওঁ, বিটো ইয়াৰ ওপৰত যেনেকৈ বাকচ আছে চেম তেনেকৈ আছে, কিন্তু মাজৰ পৰা এইটো যোনটো মাজৰ পৰা ইয়াত মাজৰ পৰা নাই, দেখা পাইছেনে। ইয়াত পূৰা চিধা এটা আঁচ আছিলে, কিন্তু ইয়াত যোনটো আমাৰ অপশ্যনত দিছে এই অপশ্যনত এই চিধা আঁচটো নাই, দেখা পাইছেনে বন্ধুসকল। ইয়াত মানে মাজৰ পৰা কাটা খাইছে, মানে ইয়াৰ বিও অশুদ্ধ, বুজি পাইছেনে। বিও ইয়াত সন্নিৱিষ্ট হোৱা নাই চিত্ৰটো। এতিয়া আমি যোনটো চিটো চাওক বন্ধুসকল, চিটো কেনেকৈ দিছে, যোনটো বাক্স আছে এই বাকচটো ইয়াত দিয়া আছে, দেখা পাইছেনে বন্ধুসকল। তাৰপিছত যেনেকৈ আছে এইটো তলৰটো, এইটো চেণ্টাৰ এনেকৈ তলৰ আছে, আৰু ইয়াৰ পৰা কাটা খাই আছে। এই চাওক বন্ধুসকল সকলো কাটা যেন চেম আছে, ইয়াৰ পৰা এইটো ইয়াত এনেকৈ কাটিছে, ইয়াৰ পৰা এনেকৈ, ইয়াত এনেকৈ, দেখা পাইছেনে বন্ধুসকল। ইয়াত চাওক এইটো এনেকৈ। শুদ্ধটো কোনটো হ'ব বন্ধুসকল, ইয়াত আমি দেখাই পাই আছোঁ, শুদ্ধটো হ'ব চি এ, ঠিক আছে। শুদ্ধটো চি এ সন্নিৱিষ্ট, এই আকৃতি ইয়াত সন্নিৱিষ্ট হৈ আছে। যদি আমি ডিটো চাওঁ, ডিটো সকলোতে ঠিক আছে, দেখা পাইছেনে। এই বাকচটো চিধা চেম আছে, কিন্তু ইয়াৰ যোনটো মুখটো কাটা আছিলে ইয়াৰ মুখটো চাওক, ইয়াৰ মুখটো এনেকৈ কাটা আছে, দেখা পাইছেনে বন্ধুসকল। কিন্তু ইয়াত যোনটো আকৃতি আছে এইটো কেনেকৈ আছে, এনেকৈ আছে, দেখা পাইছেনে। আৰু ইয়াৰটো কেনেকৈ তলৰ পিনে কাটা আছে, সেইকাৰণে ডিও নহ'ব, বিও নহ'ব, এও নহ'ব। শুদ্ধ আকৃতিটো কোনটো হ'ব বন্ধুসকল, এইটো চি, বুজি পালে। সৰু এটা বস্তু চাব, ঠিক আছে। আহক নেক্সট এটা ৰিজনিং কৰোঁ। নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল, ইয়াত দিয়া আছে যদি ছেপ্টেম্বৰৰ মান 54, জানুৱাৰীৰ মান 42 আৰু ডিচেম্বৰৰ মান 48 হয়, তেন্তে আগষ্টৰ মান কিমান হ'ব।
বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে ঠিক আছে এতিয়া চাওক বন্ধুসকল আমাৰ তিনিটা অপশ্যন দিছে তিনিটা তাৰ কিমান মান হয় সেইটোও দিছে ঠিক আছে এতিয়া লাষ্ট আমাৰ এইটো আগষ্টৰ ওলাব দিছে যেতিয়া সংখ্যা কেইটা গণি লওঁ ঠিক আছে কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা ছেপ্টেম্বৰত কেইটা সংখ্যা আছে আখৰ আছে নটা আখৰ আছে ঠিক আছে এতিয়া আমাক কিমান লিখিছে 54 এতিয়া ন কি কৰিলে যে 54 হয় যে যদি আমি 6 দি পূৰণ কৰোঁ কিমান হ'ব 54 বুজি পাইছেনে যদি হয় সেই হিচাপে দি এতিয়া চাওক এইটো জানুৱাৰীত কেইটা আখৰ আছে এইটো ওলাই লওঁ ঠিক আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা এতিয়া সাতৰ মান কিমান আছে বন্ধুসকল 42 ঠিক আছে এতিয়া সাতকো পূৰণ কিমান কৰিলে যে 42 হয় 7 6 গুণ 42 দেখা পাইছেনে বন্ধুসকল এতিয়া চাওক সেই হিচাপে আমি যদি ডিচেম্বৰৰ ওলাই ইয়াত চাওক কেইটা আছে ডিচেম্বৰৰ শব্দ কেইটা আখৰ কেইটা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা এইটো 8 ঠিক আছে সকলোতে পূৰণ কৰি আছে যদি আমি ইয়াকো 6 দি পূৰণ কৰি দিওঁ কিমান হ'ব বন্ধুসকল 48 মানে দেখা পাইছেনে বন্ধুসকল ইয়াতো 48 ওলাই আছে মানে সকলো সংখ্যা সকলো আখৰ যোগ কৰি সকলো আখৰ কেইটা আছে সেইটো যোগ কৰি ইয়াৰ লগত যদি আমি 6 দি পূৰণ কৰি যাওঁ ইয়াৰ মানটো ওলাই যায় সেই হিচাপে দি আমাক কেইটা কিহৰ ওলাব দিছে এইটো আগষ্টৰ চাওক আগষ্টত কেইটা আখৰ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা ঠিক আছে এতিয়া 6 ইয়াৰ লগত সকলোতে 6 পূৰণ কৰি আছে যদি আমি আগষ্টকো 6 দি পূৰণ কৰিম ঠিক আছে এতিয়া 6 পূৰণ 6 6 গুণ কিমান হ'ব বন্ধুসকল 36 দেখা পাইছেনে বন্ধুসকল এতিয়া চাওক 37 ওলাইছে আমাৰ ইয়াত অপশ্যনত 37 আছে হয় ইয়াত চাওক ডিত চাওক 37 আছে দেখা পাইছেনে বন্ধুসকল মানে বুজি পালে ইয়াত চাওক আমাৰ ডিটো অপশ্যন 37 সকলো ফালৰ পৰা চাব ঠিক আছে বন্ধুসকল আমি apsc গ্ৰেড 4 আৰু আহিবলগীয়া এতিয়া SSC GD আৰু অসম পুলিচৰ কাৰণেও ৰিজনিং আৰু জিকেৰ পাঠ কৰাওঁ বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনালোকৰ কাৰণে সুবিধা হওক আহক নেক্সট এটা ৰিজনিং কৰোঁ নেক্সট কুৱেশ্যনটো চাওক বন্ধুসকল ইয়াত দিয়া আছে প্ৰদত্ত বিকল্পসমূহৰ পৰা অনুপস্থিত সংখ্যাটো বাছি লওক বন্ধুসকল ইয়াত কোনটো সংখ্যা আহিব আমাক এইটো ওলাব দিছে ঠিক আছে এতিয়া চাওক বন্ধুসকল এনেকুৱা কুৱেশ্যন সকলো এক্সামতে আহি থাকে এতিয়া আমি প্ৰথমে চাই লওঁ এই আখৰ কেইটা কেনেকৈ ওলাইছে এই আখৰ বন্ধুসকল এটা ৰেখা দিছে এই ৰেখা সংখ্যা কিবা এটা কৰিছে এই সংখ্যা ওলাইছে বুজি পাইছে বন্ধুসকল সেই হিচাপে এই দুটা সংখ্যা কিবা এটা কৰিছে এই সংখ্যাকেইটা এই সংখ্যা ওলাইছে আৰু এই দুটা কিবা সংখ্যা কৰিছে এই সংখ্যাকেইটা ওলাইছে বুজি পাইছেনে এতিয়া চাওক বন্ধুসকল আমি এই দুটা সংখ্যা কৰি সংখ্যাকেইটা কোনটো হ'ব এইটো ওলাই ল'ম ঠিক আছে প্ৰথমে আমি জানি লওঁ এই নিয়মটো কি ইয়াৰ কি নিয়মেদি এই সংখ্যাটো ওলাইছে এইটো জানি লওঁ সংখ্যা পূৰণ কৰি লওঁ 6 9 গুণ 54 হৈ যায় ঠিক আছে ইয়াত লিখা আছে 26 এতিয়া ইয়াৰ পৰা আমি যদি আমি মাইনাছ কৰি লওঁ কিমান হ'ব বন্ধুসকল 3 বুজি পাইছেনে বন্ধুসকল এতিয়া সংখ্যাকেইটা হোৱা নাই এতিয়া আমি ইয়াক কি কৰিম যে সংখ্যাটো এইটো ওলাই ঠিক আছে প্ৰথমে আমি এই সংখ্যাকেইটাক এইটো ওলাম এতিয়া চাওক 6 9 9ৰ পৰা 6 মাইনাছ হ'লে কিমান হ'ব বন্ধুসকল 3 দেখা পাইছেনে বন্ধুসকল কিমান হ'ব 3 এতিয়া 3ৰ কিউব কিমান হ'ব বন্ধুসকল 3 গুণ 9 3 গুণ 27 বুজি পাইছেনে বন্ধুসকল ইয়াত লিখা আছে 27 এতিয়া 27ক কি কৰিলে যে 26 হয় ইয়াক আমি 1 মাইনাছ কৰি দিওঁ 26 হৈ যায় বুজি পাইছেনে আমি ইয়াক 26 বনাব লাগিব এই নিয়মেদি আমি এইটো কৰি লওঁ ঠিক আছে এতিয়া চাওক ইয়াত 4ৰ পৰা 3 গ'লে কিমান হ'ব বন্ধুসকল 4ৰ পৰা 3 গ'লে 1 হৈ যাব ইয়াত চাওক 4ৰ পৰা 3 গ'লে 1 হৈ যাব যোনটো বেছি সংখ্যা এইটোৰ পৰা আমি মাইনাছ কৰি লওঁ ঠিক আছে 1 হৈ যাব এইটো 1ৰ কিউব কিমান হ'ব বন্ধুসকল 1ৰ 1 হ'ব বুজি পাইছেনে সেই হিচাপে যেনেকৈ আমি 27ৰ পৰা 1 মাইনাছ কৰি ল'লোঁ সেই হিচাপে আমি 1ৰ পৰা আকৌ 1 মাইনাছ কৰি লওঁ সংখ্যাটো কিন্তু হ'ব বন্ধুসকল 1ৰ পৰা 1 মাইনাছ হ'লে কিমান হ'ব 0 হ'ব ইয়াত চাওক ইয়াত 0 দি আছে দেখা পাইছেনে বন্ধুসকল সেই নিয়মেদি আমি এইটো দুটা কৰি লওঁ যদি মিলি যায় বন্ধুসকল এইটো 12ৰ পৰা 8 মাইনাছ কৰিলে কিমান হ'ব বন্ধুসকল 4 বুজি পাইছেনে বন্ধুসকল সেই হিচাপে আমি ইয়াৰ কিউ কৰোঁ কিমান হ'ব বন্ধুসকল 64 কিমান হ'ব 64 এইটো 64ক আমি সকলো যেনেকৈ কৰি আছিলে সেই নিয়মেদি আমি কৰিম ইয়াত 64 পৰা 1 মাইনাছ কৰিলে কিমান হ'ব বন্ধুসকল 63 বুজি পাইছেনে বন্ধুসকল ইয়াত আছে 63 দেখা পাইছে 63 বুজি পালে সেই হিচাপে আমাক এই দুটা সংখ্যা ওলাব দিছে ঠিক আছে এতিয়া 12ৰ পৰা 10 গ'লে কিমান হ'ব বন্ধুসকল 2 বুজি পাইছে 2ৰ কিউব কিমান হ'ব বন্ধুসকল 2 গুণ 4 4 2 গুণ 8 বুজি পালে এতিয়া 8ৰ পৰা সকলো
নিয়মৰ নিচিনা সকলোৰ পৰা 1 মাইনাছ কৰি দিলোঁ 8ৰ পৰা 1 মাইনাছ কৰিলে কিমান হ'ব বন্ধুসকল 8ৰ পৰা 1 মাইনাছ কৰিলে 7 বুজি পাইছে বন্ধুসকল ইয়াত আমাৰ চাওক অপশ্যনত আছে 7 এইটো চাওক 7 বুজি পালে ইয়াত চাওক অপশ্যনটো কি হ'ব ইয়াত 7 বুজি পালে ভিডিঅ'টো ভাল পাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত লাইক কৰি দিব ঠিক আছে আজিলৈ ইমানেই ধন্যবাদ